Hello guys, welcome to my YouTube channel SRTB 96. আশা কৰো সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম পেগাসাস সফটওয়্যাৰ সম্পৰ্কে। আমাৰ লগত উপস্থিত আছে সাইবাৰ বিশেষজ্ঞ আৰু আইনজীৱী বিভাস চট্টোপাধ্য from West Bengal. So guys, দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। দিন ধৰি সোশ্যাল মিডিয়াত তোলপাৰৰ সৃষ্টি হৈছে। সোশ্যাল মিডিয়াত এটাই শব্দ পেগাসাস। আচলতে পেগাসাস বস্তুটো কি? পেগাসাসে আমাক কি কৰিব পাৰে এই বিষয়ে আজি এই ভিডিঅ'টো আলোচনা কৰিম। এই বিষয়ে যদি আপুনি জানে তেনেহলে ভাল কথা, যদি নাজানে তেনেহলে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ উপভোগ কৰক। তো গাইজ, পেগাসাস এটা হ'ল হ্যাক কৰা সফটওয়্যাৰ। এই সফটওয়্যাৰটো ইজৰাইলৰ NS সংস্থাই বনাইছে। এই সফটওয়্যাৰটো একচুৱেলি কোনো দেশৰ বেয়া কামৰ কাৰণে বনোৱা নাছিল। এই সফটওয়্যাৰটো দেশৰ সুৰক্ষাৰ কাৰণে, দেশৰ সিকিউৰিটিৰ কাৰণে এই সফটওয়্যাৰটো বনোৱা হৈছিল। ইজৰাইলে এই সফটওয়্যাৰটো আমাৰ নিচিনা সাধাৰণ মানুহৰ লগত শ্বেয়াৰ নকৰে, আমাৰ নিচিনা সাধাৰণ মানুহৰ তাত বিক্ৰী নকৰে। এই সফটওয়্যাৰটো অকল ইজৰাইলে এটা দেশে আৰু ইজৰাইলৰ ধৰক ভাৰতে যদি কিনিব খোজে ভাৰত চৰকাৰক বেচিব, কিন্তু সাধাৰণ জনতাক নিবেচিব। ঠিক আছে। এই সফটওয়্যাৰটো এতিয়া কি হৈছে, আমাৰ ভাৰতৰ প্ৰায় 40 জনৰ অধিক সাংবাদিকৰ মোবাইল ট্ৰেক কৰা হৈছে। এই সফটওয়্যাৰটোৰ সহায়ত এটা মিছ কলৰ সহায়ত আপোনাৰ মোবাইলত সোমাই দিব পাৰে আৰু আপোনাৰ মোবাইলটো সম্পূৰ্ণৰূপে হেক কৰি দিব পাৰে। আপোনাৰ মোবাইলত ঘৰত আপোনাৰ মোবাইলটো টেবুলৰ ওপৰত থৈ আপোনালোকে ঘৰত কিবা গোপনীয় কথা বতৰা পাতি আছে, কিন্তু কি হয় এই সফটওয়্যাৰৰ সহায়ত আপোনাৰ মোবাইলৰ মাইক্ৰফোনটো হেক কৰি দিব পাৰে। আপোনালোকে ঘৰত কি কথা পাতি আছে সিহঁতে থাৰ্ড পাৰ্চন মানুহে বেলেগ ঠাইত বহি শুনি থাকিব পাৰে। আপোনাৰ মোবাইলত কি কি ডকুমেণ্টছ আছে এইবিলাক ডকুমেণ্টছো সিহঁতে পাই যাব পাৰে। আপোনাৰ মোবাইলৰ গোপনীয়তা সম্পূৰ্ণ সিহঁতে পাই যাব। তো গাইজ, এইটো বহুত ডেঞ্জাৰাছ হৈ গৈছে। এতিয়া এইটোৰ বিষয়ে ৰাজনীতিক ক্ষেত্ৰতো তোলপাৰ লাগি গৈছে। আমাৰ ভাৰত চৰকাৰে ইয়াক কি কৰিব নকৰিব এই বিষয়ে আমি গম পাম। এতিয়া আমি ৱেষ্ট বেংগলৰ এজন চাইবাৰ বিশেষজ্ঞৰ লগত আমি কথা পাতিম। স্যার, ইয়েস, এটা তো মারাত্মকভাবে হস্তক্ষেপ এবং 1997-99 PUCL জাজমেন্ট, যেটা সুপ্রিম কোর্টে জনস্বার্থ মামলা হয়েছিল, সেখানে এই টেলিফোন ট্র্যাপিং এর উপরে কিন্তু 9 পয়েন্ট গাইডলাইন গভর্নমেন্ট মহামান্য সুপ্রিম কোর্ট দিয়েছিলেন। তার বেসিসে ইন্ডিয়ান টেলিগ্রাফ রুল 419A এসেছিল। কিন্তু এখন ব্যাপারটা যেহেতু খুব কমপ্লিকেটেড, আমরা দিনরাত আমাদের গোপন ফোনগুলো হোয়াটসঅ্যাপ বা বিভিন্ন রকমের ইনস্ট্যান্ট চ্যাট মেসেঞ্জারের মাধ্যমে করি, সেহেতু সফিস্টিকেটেড ফরেনসিক এক্সপার্টকে দিয়েই কিন্তু এই আড়ি পাতাগুলো হবে এবং এগুলো হচ্ছে। কিন্তু এটা যেভাবেই হোক না কেন, এটা আমাদের গণতান্ত্রিক মৌলিক অধিকারের উপর একটা ডাইরেক্ট হস্তক্ষেপ এবং এটা চলতে পারে না। এবং এই কারণেই আমি বলবো যে আমাদের যে প্রাইভেসি বিলটা এসছে সেইটা যদি অ্যাক্টে কনভার্ট হয়, তাহলে যে এতে ভিকটিম হবে তার কিন্তু 15 কোটি টাকা কিন্তু সে কম্পেনসেশন পাবে। তার এই প্রাইভেসি যেই করে থাক না কেন, যে স্টেট যে বডি তার এই প্রাইভেসিতে ঢুকে থাক না কেন, ইটস এ ক্রাইম, বিগ ক্রাইম। ধন্যবাদ স্যার আমাৰ লগত সময় দিয়াৰ কাৰণে। তো আপোনালোকে সম্পূৰ্ণ চাইবাৰ বিশেষজ্ঞৰ লগত কথা বতৰা শুনিলে, চাইবাৰ বিশেষজ্ঞৰ সম্পূৰ্ণ কথা শুনিলে। তো আচলতে এই পেগাসাস সফটওয়্যাৰটোৰ দাম কিমান এই বিষয়েও আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। এই সফটওয়্যাৰটো 200, 300, 500 টকা নহয়। এই সফটওয়্যাৰটো কিনাৰ কাৰণে আপুনি ইয়াৰ মানে এটা দেশে যদি কিনিব খোজে প্ৰায় 50 কোটিৰো অধিক টকা খৰচ কৰিব লাগে। সফটওয়্যাৰটোৰ অকল লাইচেন্সৰ কাৰণে 50 কোটিৰো অধিক টকা খৰচ কৰিব লাগে। তো সাধাৰণ মানুহৰ কাৰণে এইটো অসম্ভৱ। তো এইবাৰ কি হৈছে আমি বুজি নাপাওঁ। তো আৰু এটা কথা কৈ থব বিচাৰোঁ আপোনালোকৰ লগত, যদি আপোনালোকৰ মোবাইলত কিবা SMS দিয়ে, তাত কিবা আপোনালোকৰ বিভিন্ন অফাৰ দিব, লগতে আপোনাক লিংক এটা ক্লিক কৰিব দিব। এই লিংকটো কেতিয়াও ক্লিক নকৰিব, বা এটা নাম্বাৰ দিব, নাম্বাৰত আপোনাক মিছ কল দিব ক'ব। আপুনি এই নাম্বাৰটো কেতিয়াও মিছ কল নিদিব, কাৰণ এই লিংকৰ দ্বাৰা
এই মিছ কলৰ দ্বাৰা আপোনাৰ মোবাইল হেক হৈ যাব পাৰে। তো গাইজ ভালে থাকক, সুৰক্ষিত থাকক। আজিৰ ভিডিঅ'ত এইখিনিতে সামৰণি মাৰিলোঁ। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু এতিয়াও যদি আমাৰ চেনেলৰ সদস্য হোৱা নাই তেনেহ'লে কাষত থকা ছাবস্ক্ৰাইব বাটনত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দি আমাৰ চেনেলৰ সদস্য হৈ যাওক। ধন্যবাদ থাকিল।